कुमारिकाटा मिरु मडेल स्कुलनि बिल्डिं न' बानायनाया जोबोद लासै जानायजों लोगोसे बानायनाया गाहाय मानदान्दानि जानायनि अजद आसु एजेवाइसिपि आरो एबिएमसुआ खामानि मावनायखौ नायनानै बेखौ हमदांनो हादों। दिनै फरायसालिनि बिल्डिं न' बानायनायनि खामानिखौ बे मोनथाम फरायसा आफादनि दैदेनगिरिफ्रा नायगिदिंहैदोंमोन। खामानि मावनाया लासै आरो गाहाय मानदान्दानि जानायाव बिथांमोना खुद्रिखांनाय फोरमायो। मख'जाथावदि बे फरायसालिनि बिल्डिं न' बानायनाय हाबाया 2013 मायथाइयावनो जागायदोंमोनब्लाबो दासिमबो जोबाखै। फरायसालिनि बेराखौ आखाइजों बोखानो हानायानो खामानि मावनाया गाहाय मानदान्दानि जादों होननानै फोरमान होयो। बे बिथिङाव गोदानै दानाय तामुलपुर जिल्लानि जिल्ला बेंगिरिखौ नायबिजिरनो खावलायो मोनथामबो फरायसा आफादा। এইখন এখন আমাৰ পিছফালে থকা যিখন বিদ্যালয়, এই বিদ্যালয়খন হৈছে কেন্দ্ৰীয় আদৰ্শ বিদ্যালয়। এই বিদ্যালয়খন 2013 চনত আৰম্ভ কৰা হৈছিল আৰু আজি 2022 চন, 8 বছৰ। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ কথা কয়, ক্ষিপ্ৰ উন্নয়নৰ কথা কয়, সেই সময়ত এখন কেন্দ্ৰীয় আদৰ্শ বিদ্যালয় আজি 8 বছৰ লাগিল নিৰ্মাণত। আৰু নিৰ্মাণ কাৰ্য যদি আপোনালোকে চাই, এই নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ নিৰ্মাণ কাৰ্য ইয়াত আমি দেখিবলৈ পাইছোঁ, প্ৰত্যক্ষ কৰিছোঁ। আপোনালোকে যদি চাই, ইয়াত যথেষ্ট সংখ্যক কম দামৰ চিমেণ্ট, ইটা, বালি এইবিলাক ব্যৱহাৰ কৰা হৈছে। অতি নিম্নমানৰ কাম কৰা হৈছে আৰু অতি লেহেমীয়া কাম কৰা হৈছে। কুমাৰিকাটা কনিষ্ঠ মহাবিদ্যালয়ৰ সমীপত থকা এই আদৰ্শ বিদ্যালয়খন, এই বিদ্যালয়খনৰ এই নিম্নমানৰ কামৰ ওপৰত এটা তদন্ত ঘোষণা হ'ব লাগে। আমি নতুনকৈ গঠন হোৱা তামুলপুৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে এটা তদন্তৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছোঁ। লগতে এই যিখন বিদ্যালয়, আদৰ্শ বিদ্যালয় ইয়াত স্থাপন কৰা হৈছিল, এই আদৰ্শ বিদ্যালয়খন কিমান কম সময়ৰ ভিতৰত এইখন সম্পূৰ্ণ হ'ব, এই কথাখিনি কুমাৰিকাটাবাসী ৰাইজক অৱগত কৰাব লাগে। আৰু বাক্সা জিলা উপায়ুক্ত মহোদয় ইয়াত নিজাববীয়া এটা তদন্ত ঘোষণা কৰিব লাগে, কি ধৰণৰ কাম হৈছে এয়া পৰ্যবেক্ষণ কৰিব লাগে। আজি আমি তিনিটাকৈ ছাত্ৰ সংগঠনে এই বিদ্যালয়খন আমি পৰিদৰ্শন কৰিলোঁ। এবিএমছু আছে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে আৰু ছাত্ৰ সন্থা। আমি তিনিওটা সংগঠনে আজি আমি ইয়াত দেখিলোঁ যথেষ্ট নিম্নমানৰ কাম হৈছে। ইয়াত পকীবোৰ আমি যদি হাতেৰে লাৰি চাওঁ তেতিয়াহ'লে এইটো এৰি যায়। তাৰ কাৰণটো হৈছে ইয়াত ভুটান চিমেণ্টৰ ব্যৱহাৰ আমি দেখিবলৈ পাইছোঁ। যিটো সময়ত মানুহে ভুটান চিমেণ্টটো ব্যৱহাৰ নকৰে, অতি নিম্নমানৰ চিমেণ্ট বুলি কোৱা হয়, এই ভুটান চিমেণ্টৰ জৰিয়তে ইয়াত পকী কৰাৰ ব্যৱস্থা কৰা হৈছে। জিলাৰ উপায়ুক্ত মহোদয়ক আমি এই বিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পৰ্কত এটা তদন্ত ঘোষণা কৰিবলৈ আহ্বান জনাইছোঁ আৰু কিমান কম সময়ৰ ভিতৰত এই বিদ্যালয়খন সম্পূৰ্ণ হ'ব এই কথা আমাক অৱগত কৰিবলৈ আমি এই বাতৰিযোগে তেওঁক আহ্বান জনাইছোঁ। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।